ইয়াত বি বৰুৱা হস্পিটেলত আছোঁ। অলৰেডি মই 1.5 বছৰ ধৰি কেঞ্চাৰ পেচেণ্ট হয়। ঘৰত মা পাপা দুজনে পেৰালাইজড হয়। আজি ইমাৰ্জেঞ্চি হোৱাৰ কাৰণে ইয়াত এডমিট দিলে। মই গুৱাহাটীত থাকোঁ, ডিউটি কৰি থকাৰ কাৰণে। মোৰ গাৰ্জেন নাই কাৰণে মোক আজি 2 ঘণ্টা ধৰি কিনে এতিয়া 1 ঘণ্টা ধৰি কিনে মোক ইয়াত বাহিৰত পেলাই থৈ দিছে। মোক ইয়াতে পেচেণ্টে বতাহ দি আছে, বেলেগ পেচেণ্টে মোক চাই আছে, কিন্তু তেওঁলোক কৰ্তৃপক্ষই কোনো ধৰণৰ কোনো ষ্টেপ লোৱা নাই। হঠাৎ ফেচবুকটো খুচৰি থাকোঁতে এটা ভিডিঅ' পাইছিলোঁ। এজনী ছোৱালী হয়, অলৰেডি কেঞ্চাৰ পেচেণ্ট হয় আৰু মাক দেউতাক দুইজনে মানে পেৰালাইচিছ হয়। ছোৱালীজনীক গুৱাহাটীলৈকে আৰু ডক্টৰ বি বৰুৱা হস্পিটেল কেঞ্চাৰৰ কিবা প্ৰব্লেমৰ কাৰণে দেখাব আহিছে, কিন্তু ছোৱালীজনীক মেডিকেলৰ পৰা কোনো মানে ৰেছপঞ্চ পোৱা নাই। মানে বহুত হেৰিত আছে, প্ৰব্লেমত পৰি আছে আৰু মানে তাক চোৱা চিতাও কৰা নাই, কোনো সোধা পোছা কৰা নাই আৰু বাহিৰতে যেনেকৈ আছে তেনেকৈ পৰি আছে। আৰু লগত যিখিনি পেচেণ্ট আছে, পেচেণ্টে মানে তেখেতক খুব বেছি গৰম উঠিছিলে চাগে, বিচনী চিচনি মাৰি দিছে। আৰু ছোৱালীজনীয়ে মেডিকেলৰ বিষয়ে কিছুমান কথা কৈছে, আপোনালোকে শুনিব পাৰিব। ভিডিঅ'টো লগাই দিছোঁ। আৰু মেডিকেলবিলাকত এনেকুৱা হৈছে যে মেডিকেলবিলাক কি পইচা অকল মানে পইচা হাতত থাকিলেই বা লগৰ গাৰ্জেণ্টে মানে পইচাৰ কথাটো নোকোৱালৈকে মানে কোনো মানুহক নাচাব নেকি? ডক্টৰবিলাকক আমি ভগৱান নিচিনা মনা যায়। ডক্টৰবিলাকে কিছুমান ক্ষেত্ৰত অকণমান হ'লেও মানুহক সহায় কৰিব লাগে। মানে কি, এজনী ছোৱালী অলৰেডি নিজে জানে মই কেঞ্চাৰ পেচেণ্ট হয়, মই কি হ'ব গৈ আছোঁ, মোৰ কি অৱস্থা হৈ আছে, সেইখিনি ভয়টো খুলি মানুহক খাই আছে। তাৰপিছতো যদি আপোনালোকে এই কেঞ্চাৰ পেচেণ্টজনক কোনো গুৰুত্ব নিদিয়াকৈ থাকে, অলৰেডি সেইটো টেনশ্যন আছে, আকৌ ঘৰৰ টেনশ্যন আছে, মা দেউতাৰ পেৰালাইচিছ আছে, সেইবিলাক টেনশ্যন আছে। তথাপিও মানে পিছত লাগিলে যিয়ে নহওক, কিন্তু ছোৱালীজনীক মেডিকেলৰ পৰা কিবা এটা সুবিধা কৰি দিয়াটো বা চিকিৎসা কৰাটো কৰ্তব্য। আৰু মেডিকেলখন কি গুৱাহাটীত বি বৰুৱা হস্পিটেল আছিলে চাগে, বি বৰুৱা হস্পিটেলতেই ছোৱালীজনী এনেকুৱা অৱস্থাত আছে। কিন্তু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যাতে কোনোবাই নহয় কোনোবাই কিবা এটা কৰি সহায় কৰক ছোৱালীজনী, কিবা এটা হওক। যিটো মনত তাই মানে ভয় ভাৱ সোমাই আছে, মই যে এনেকুৱা কেঞ্চাৰ পেচেণ্ট হয়, কিবা মানে ভয় ভাৱ আছে। সকলোৱে সাহস দিয়ক ছোৱালীজনী, সকলোৱে আহি যাতে গুৱাহাটীত যদি কোনোবাই আছে ছোৱালীজনীক সহায় কৰক, ওচৰলৈ আহক, সহানুভূতি দেখাওক, ছোৱালীজনীক মানে উৎসাহ দিয়ক। আৰু মেডিকেলৰ ফালৰ পৰাও ডক্টৰবিলাকে যদি ছোৱালীজনীক দেখা পাইছে, ছোৱালীজনীক চিকিৎসা কৰিবলৈ আৰম্ভ কৰক। পিছত কিবা এটা নহয় কিবা এটা হ'ব, ৰাইজে চাব, চৰকাৰ আছে কিবা এটা, কিন্তু ছোৱালীজনীকতো এনেকৈ কিবা এটা শেষ হৈ যাবলৈ দিব নোৱাৰি। গতিকে আপোনালোকে ছোৱালীজনীক চাওক। মেডিকেলৰ পৰা মোৰ ফালৰ পৰা হাতযোৰ কৰিছোঁ। মেডিকেলেও এনেকুৱা পেচেণ্ট এটাক যদি আপোনালোকে সহায় কৰে, তেতিয়া আপোনালোকৰো খুব নাম হ'ব বা আপোনালোকে পুণ্য পাব বুলি কৈছোঁ। আৰু কিন্তু এনেকৈ এৰি নিদিব ছোৱালীজনীক, খুব বেয়া কথা, খুব দুখ লগা কথা। গতিকে ছোৱালীজনীক আপোনালোকে সকলোৱে চাওক আৰু ভিডিঅ'টো খুব বেছি ভাইৰেল কৰক, শ্বেয়াৰ কৰক। তেতিয়া সকলোৱে কোনোবাই নহয় কোনোবাই কিবা এটা সহায় কৰিব ছোৱালীজনীক। 1 টকা নহয় 2 টকা নহয়, আৰু 1 টকা 2 টকাকেই বহুত টকা হৈ মানে ছোৱালীজনীৰ চিকিৎসাও হৈ যাব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছোৱালীজনীৰ মন্তব্যটো আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব।